বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। মই আজি আপোনালোকৰ লগত দুই এষাৰ কথা ক'বলৈ আহিলোঁ। আপোনালোকে মোৰ কথাবিলাক অকণমান মনোযোগেৰে শুনিব আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ফলো কৰি দিব। আমি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰাই এইখন ভাৰতবৰ্ষত বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বিভিন্ন কলাকৃষ্টিৰ মানুহে একতাৰ এনাজৰীডালেৰে জীয়াই আছিলোঁ, জীয়াই আছোঁ আৰু ভৱিষ্যতেও থাকিব লাগিব। ইয়াৰ মাজত বহু সময়ত বহু ব্যক্তিয়ে নিজৰ ব্যক্তিগত মুনাফা আদায়ৰ বাবে হওক বা নিজৰ কুচক্ৰৰ কবলত পৰি হওক আমাৰ সমাজ ব্যৱস্থাক, আমাৰ সেই শান্তিৰ বাতাবৰণত আঘাত দিয়াৰ চেষ্টা কৰিব আৰু সেইবিলাক আমি উফৰাই পেলাই আমাৰ মনোভাৱ, আমাৰ মনৰ শক্তি বৃদ্ধি কৰি একতাৰ জৰিয়তে কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেই বিষয়ে কিন্তু আমি সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব। কেৱল ভালদৰে কথা ক'ব পৰা, টিভিত বহি চিঞৰি থকা সেই ব্যক্তিসকলৰ মুখৰ পিনে চাই থাকিলে নহ'ব। কেৱল ৰাজনৈতিক নেতাসকলৰ মুখৰ পিনে চাই থাকিলে নহ'ব। আমাৰ ব্যক্তিগত মানসিকতা, ব্যক্তিগত মনোভাৱৰ পৰিৱৰ্তন কৰাৰ কিন্তু প্ৰয়োজন আছে। আমি যেতিয়ালৈকে নিজৰ ব্যক্তিগত মনোভাৱ, ব্যক্তিগত বিচাৰ বিশ্লেষণ সুন্দৰভাৱে এইখন সমাজৰ মাজত বিলীন কৰি দিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমাৰ মাজত একতাৰ এনাজৰীডাল শক্তিশালী নহ'ব। আমাৰ মাজত কেৱল দুষ্ট চক্ৰই, কেৱল দুষ্কৃতিকাৰীয়ে দুষ্টামি কৰিব, আমাৰ সমাজখন ভাঙি থান-বান হৈ যাব। বহুতে বহু কথা ক'ব পাৰে, মোক সমালোচনাও কৰিব পাৰে, কিন্তু মই মোৰ বিবেক বিবেচনাৰ জৰিয়তে কেতিয়াও নেগেটিভ কথা কোৱাৰ চেষ্টা নকৰোঁ। মই সদায় পজিটিভ কথা কোৱাৰহে চেষ্টা কৰোঁ। হয়তো ইয়াৰ মাজতে কেতিয়াবা কথা কোৱাৰ সময়ত দুই এষাৰ ইফাল সিফাল হৈ যায়, সেইটো বেলেগ কথা, কিন্তু মই চেষ্টা কৰোঁ কিছুমান ব্যতিক্ৰমী কথা কোৱাৰ কাৰণে। আপোনালোকৰ ভাল লাগক সেয়া মই বিচাৰোঁ, কিন্তু এতিয়া মোৰ মন মগজুত যিখিনি আছে সেইখিনিৰ জৰিয়তেহে মই চেষ্টা কৰিব পাৰিম। এতিয়া কথা হ'ল, আমি এইখন সমাজত জীয়াই আছোঁ স্বাধীনতাৰ পিছৰে পৰাই। এতিয়ালৈকে এই দেশত আমি ইমানখিনি এই দেশৰ মানুহে অসুবিধাত পৰা নাছিলোঁ, কিন্তু বৰ্তমান প্ৰেক্ষাপটত দেখা গৈছে বিভিন্ন দিশত আপোনাৰ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, বিভিন্ন বিভাগৰ চাকৰিবোৰৰ নিৰাপত্তাহীনতা, বিভিন্ন যুৱক যুৱতীসকলৰ নিবনুৱা সমস্যা, এইবিলাকে কিন্তু গা কৰি উঠিছে। এই সময়ত ৰাজনৈতিক নেতাসকলৰ লগে লগে আমি সাধাৰণ জনতায়ো কিন্তু বহু ক্ষেত্ৰত বহুত দূৰলৈকে ভাবিবলগীয়া হ'ব। আমি ভাবিব লাগিব, এই সময়ত ৰাজনৈতিক নেতাসকলে যদি গছৰ পাতে পাতে থাকে আমি ডালে ডালে যাব লাগিব। সিহঁতে ডালে ডালে থাকিলে আমি পাতে পাতে যাব লাগিব। তেতিয়াহ'লেহে এইসকল ৰাজনৈতিক নেতাসকলক আমি শিক্ষা দিব পাৰিম। আপোনালোকে জানে, আজি কিছু বছৰ ধৰি সমাজত চলিছে আপোনাৰ 35-65, সেইটো গ'ল, শৰাইঘাটৰ ৰণ গ'ল। আপোনাৰ গৰুখুটি উচ্ছেদ অভিযানতো দেখা গ'ল এটা আৱেগিকভাৱে অসমীয়া জাতিক দুটা ভাগত বিভক্ত কৰিলে। উচ্ছেদিত পৰিয়ালসকলক বহিৰাগত বুলি প্ৰমাণ কৰাৰ চেষ্টা কৰিলে আৰু যিসকলে সমৰ্থন কৰে তেখেতসকলক যেন খাঁটি অসমীয়া হিচাপে প্ৰতিষ্ঠিত কৰাৰ কাৰণে চেষ্টা কৰিলে এইখন চৰকাৰে। সেই কথাবিলাক কিন্তু আমি বুজি পাব লাগিব। আমি কেৱল হাত চাপৰি মাৰিলেই নহ'ব। কাৰোবাক ক্ষতি কৰি আমাৰ কি লাভ হ'ল, আমাৰ কি লোকচান হ'ল, কি লছ হ'ল, সেই কথাবিলাক কিন্তু আমি ভাবিব লাগিব। আজি আমি কেৱল সি বেলেগ ধৰ্মৰ মানুহ, তেখেতক মাৰিছে গতিকে মই শান্তি লাভ কৰিলোঁ, এই যিটো মনোভাৱ, এই মনোভাৱটো কিন্তু আপুনি মনৰ পৰা আঁতৰাই পেলাব লাগিব। কিয়নো আপুনি চিন্তা কৰি চাওক,
আপুনি হিন্দু হওক মুছলমান হওক যি ধৰ্মৰে নহওক কিয়, মোৰ ব্যক্তিগত অনুভৱ, মই যদি মোৰ ঘৰৰ পৰা এজন এজনকৈ কাউণ্ট কৰি যাওঁ, তেতিয়াহ'লে আপুনি যি ধৰ্মৰে হওক আপোনাৰ লগত যে মোৰ সম্পৰ্ক আছে এইটো কিন্তু নুই কৰিব নোৱাৰিব। কাউণ্ট কৰি গ'লে এটা সময়ত দেখা পাব আপুনি মোৰ কিবা নহয় কিবা হয়। আপুনি হয় মোৰ ভাই হ'ব, নহয় খুৰা হ'ব, দূৰ সম্পৰ্কীয় হ'ব পাৰে, কিন্তু হ'ব কিবা নহয় কিবা হ'ব। কাৰণ মানৱ জাতিটোৱেই হ'ল ৰিলেশ্যন থকা এটা জাতি। সেয়া বিভিন্ন পদ্ধতিৰ উপাসনাৰ যিটো মন্ত্ৰ, সেই মন্ত্ৰ আমাৰ মাজত সোমোৱাই দি আমাৰ এটা ভেদাভেদৰ সৃষ্টি কৰিছে। মই নামাজ পঢ়িলেও মোৰ উদ্দেশ্য এটাই, মই সৃষ্টিকৰ্তাৰ নৈকট্য লাভ কৰিম। আপুনি হিন্দু হ'লেও আপোনাৰ উদ্দেশ্য এটাই, আপুনি সৃষ্টিকৰ্তাৰ নৈকট্য লাভ কৰিব। বেলেগ কোনো উদ্দেশ্য নহয়, উদ্দেশ্য এটাই, কেৱল পদ্ধতিটোহে বেলেগ। আৰু সেই পদ্ধতিটোকেই তেখেতসকলে লাখতি হিচাপে লৈ আমাৰ মাজত ভেদাভেদৰ সৃষ্টি কৰি আছে। নিয়ম নীতি যিয়েই নহওক, আমিতো মানুহ হয়, মানুহ হিচাপে আমি এইখন পৃথিৱীত জীয়াই থাকিব লাগিব। কিন্তু দেখা যায় আমাৰ এইখন চৰকাৰে কিছুমান হঠকাৰী সিদ্ধান্ত লৈ পেলাই কিছুমান কম মানুহক কষ্ট দিয়ে। এইটো কথা সঁচা যে কম মানুহক দুখ দিলে, কিন্তু বেছি মানুহে আৱেগিকভাৱে ভাল পায়, সন্তুষ্টি লাভ কৰে। কিন্তু সেই সন্তুষ্টিয়ে কি লাভ হ'ব? আপুনি কেৱল সন্তুষ্টিয়ে লাভ কৰিলে আপোনাৰ লাভটো কি হ'ল? না মূল্যবৃদ্ধি কমিলে, না নিবনুৱা সমস্যা দূৰ হ'ল, না অসমৰ কোনো ডেভেলপমেণ্ট হ'ল, না অসমৰ কোনো অস্থায়ী কৰ্মচাৰীসকলৰ উন্নতি হ'ল, না কোনো এই অস্থায়ী যিবিলাক চাকৰি আছে সেইবিলাক চাকৰিৰ নিৰাপত্তা হ'ল। একোতো নহ'ল, কেৱল আপুনি আত্মতৃপ্তিহে লাভ কৰিলে। এই বস্তুবিলাক যদি আমি বিচাৰ বিবেচনা নকৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ সন্মুখত বহুত ডাঙৰ বিপদ আহি আছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৰুখুটিৰ যিটো উচ্ছেদ অভিযান, সেই উচ্ছেদ অভিযানত যেতিয়া উচ্চ ন্যায়ালয়ে ৰায়দান কৰিলে যে গৰুখুটিৰ মানুহবিলাক বৈধ আছিল, তেখেতসকলক উচ্ছেদ কৰা ঠিক হোৱা নাই, তেতিয়া কিন্তু তেখেতে দায়হাৰা মন্তব্য দি সেই উচ্ছেদ অভিযানত জড়িত থকা প্ৰশাসনিক বিষয়াসকলৰ ওপৰত দোষ জাপি দিবলৈ চেষ্টা কৰি আছে। ঠিক বৰ্তমানে যিবিলাক স্বামী গ্ৰেপ্তাৰ কৰি আছে নাবালিকা বুলি কৈ, তেতিয়াও যদি তেখেতে ক'ৰবাত বিপদৰ আভাস পায়, তেতিয়াও কিন্তু তেখেতে সেই অফিচাৰবিলাককে কিন্তু দোষ দিয়াৰ এটা চেষ্টা কৰিব। গতিকে অফিচাৰসকলকো মই অনুৰোধ তথা উপদেশ হিচাপে মই ক'ব বিচাৰিছোঁ, আপোনালোকৰো কিছু ক্ষমতা আছে, ব্যক্তিগত ক্ষমতা, সেই আপোনালোকেও কিছু আইন কানুনৰ জৰিয়তে চলিব লাগে। আপোনালোকক কোনোবাই এটা অৰ্ডাৰ দিয়াৰ লগে লগেই যে নিজৰ যিটো ব্যক্তিগত মূল্যবোধ সেইটো পাহৰি গৈ যে দৌৰি একেবাৰে ভাগৰ নিচিনা জঁপিয়াই পৰে, সেই বস্তুটো কিন্তু নকৰিব। কাৰণ কেতিয়া ক্ষমতা কাৰ হাতত যায় গেৰাণ্টি নাই, আপোনালোকেও বিপদত পৰিব পাৰে। এইজন মুখ্যমন্ত্ৰীয়ে কেতিয়া আপোনালোকৰ ওপৰত দোষ ঠেলি দিব সেয়া কিন্তু ঠিক নাই। আৰু অসমৰ মানুহ তথা আমাৰ মুখ্যমন্ত্ৰীয়েও যাতে নাভাবে যে আপোনাৰ চাৰিওপিনে থকা যিবিলাক সমৰ্থনকাৰী আছে, যিসকলে আপোনাৰ প্ৰত্যেকটো কামত আপুনি ফকতীয়া কাম কৰক, ভাল কাম কৰক, বেয়া কাম কৰক, যি কাম কৰক, আপোনাৰ চাৰিওপিনে থকা যিসকল সমৰ্থনকাৰী হাত চাপৰি মাৰি আছে, এই হাত চাপৰি কিন্তু বেছি দিন নাথাকে। এটা সময় আহিব, মানুহে বুজি পাব যে সেই এজন মানুহকেই আপুনি দুখ দিছে ঠিক, কিন্তু অন্যায়ভাৱে দিছে। এই অন্যায় ভাৱটো যেতিয়া মানুহৰ মনত জাগি উঠিব, যেতিয়া মানুহে ভাবিব যে সেই মানুহজনেও ক'ৰবাত নহয় পৰোক্ষভাৱে হওক প্ৰত্যক্ষভাৱে হওক, সি হিন্দু হওক মুছলমান হওক, তেখেত মোৰ ভাই, তেখেত মোৰ ককা, তেতিয়া কিন্তু আপোনাৰ প্ৰতি থকা ভালপোৱা মানুহৰ মাজত আৰু নাথাকিব। গতিকে আপোনাক অনুৰোধ কৰিছোঁ, আপুনি এই যিটো প্ৰতিচ্ছবি আজি গোটেই অসমত ফুটাই তুলিলে যে
5 বছৰ 7 বছৰ 2 বছৰ 3 বছৰ আগৰ কোনোবাই বিয়া কৰিছে, তেতিয়া তেখেতক কোনো আইনগতভাৱে শাস্তি দিয়া হোৱা নাছিল, আইনগতভাৱে বাধা দিয়া হোৱা নাছিল, আইনগতভাৱে কোনো এৱাৰনেছ কৰা হোৱা নাছিল। সেইসকল ব্যক্তিসকলক যে আপুনি জেলত ভৰাই দিলে, এইটোৱে কিন্তু পুৰাণা কথা আৰু বহুত মনত পেলাই দিব। এটা সময় আহিব, ক্ষমতা সকলো সময়ত নাথাকে, ক্ষমতা ইফাল সিফাল হয়েই। আজি আপোনাৰ আছে, কালি বেলেগৰ হ'ব। গতিকে এটা সময় আহিব, চিট ফাণ্ড কেলেংকাৰীৰো কিন্তু কথা উত্থাপন হ'ব, লুইজ বাৰ্জাৰ কেলেংকাৰীৰ কথাও কিন্তু উত্থাপন হ'ব। কাৰণ এইটোৱে আৰু বেছিকৈ পৰিষ্কাৰ কৰি দিলে যে আমি 20 বছৰ পুৰাণা, এইটোতো এটা সামান্য অপৰাধ বুলি মই ভাবোঁ। কাৰণ চৰকাৰে বা প্ৰশাসনে এৱাৰনেছেই কৰা নাছিল। কিন্তু এতিয়াহে যদি কোনোবা বিয়া কৰে এৱাৰনেছ কৰাৰ পিছত, সেইটো হ'ব ডাঙৰ অপৰাধ মোৰ মতে। আর যদি আগৰটো ডাঙৰ অপৰাধ হয়, কিন্তু তাতকৈ বেছি অপৰাধী কিন্তু চৰকাৰ আৰু প্ৰশাসন। সেইটো মোৰ ব্যক্তিগত অনুভৱ। গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ, এইবিলাক ভেকভাওনা বন্ধ কৰি সমাজখন কেনেকৈ ভালদৰে চলিব পাৰে, সমাজৰ ভৱিষ্যত জীৱনত যাতে কোনো বাল্য বিবাহ নহয়, তাৰ কিবা পদক্ষেপ যদি ল'ব পাৰে, সেইটোক কিন্তু আমি সকলোৱে সমৰ্থন কৰিম। গতিকে মই আপোনাক অনুৰোধ কৰিছোঁ, আপোনাৰ ক্ষমতা আছে বুলি যে আপুনি সব কথাই হঠকাৰী সিদ্ধান্ত কৰিব, আপুনি নাজানে, যেহেতু আপুনি এতিয়ালৈকে কেতিয়াও ক্ষমতাচ্যুত হোৱা নাই। আপুনি ভাবি থাকে যে মই যিটো কৰিলোঁ এইটোকতো বহুত মানুহে সমৰ্থন কৰি আছে, গতিকে বোধহয় এইটো ভাল। তেনেকুৱা নহয়। কিন্তু এটা সময় আহিব, আপোনাৰ বিৰুদ্ধে মানুহে মাত মাতিব, আপোনাৰ নিজৰ মানুহে মাত মাতিব। কাৰণ আপুনি ক্ষমতাচ্যুত হোৱাৰ পিছতহে গম পাব যে ক্ষমতাচ্যুত হ'লে মানুহ এজনৰ প্ৰতি মানুহৰ ভালপোৱা কিমান থাকে। গতিকে মই অনুৰোধ কৰিছোঁ, এনে আৰু আপোনাক উপদেশ হিচাপেও মানিব পাৰে, আৰু ভাল বুলি যদি ভাবে তেতিয়াহ'লে মোৰ কথাখিনি গ্ৰহণ কৰিব। আজিৰ পৰা আপুনি পৰিকল্পনা কৰক কেনেকৈ বাল্য বিবাহ বন্ধ কৰিব পাৰি। ইয়াৰ আগত যি হৈছে তেখেতসকলক কিবা শাস্তিমূলক ব্যৱস্থা কৰিব পাৰে, 2 মাহ 1 মাহ 3 মাহ যি কৰে কৰক। যদি সেইটো নকৰি তেখেতসকলক যদি আপুনি জেলত ভৰাই দিয়ে গোটেই জীৱনৰ কাৰণে, তেতিয়াহ'লে আপুনি ব্যক্তিগতভাৱে নিজৰ ব্যক্তিগত মনৰ যিটো জ্ঞান, নিজক প্ৰশ্ন কৰাৰ যিটো আপোনাৰ ক্ষমতা, সেইটো আপুনি ক্ষমতাটো নিজৰ ওচৰত আনি পেলাই এবাৰ সোধক যে তাৰ বাবে জেলত যোৱা, আপুনিও কিন্তু জেলত যোৱাৰ বাবে একচুৱেলি সাজু হ'ব লাগে। আপোনাৰ প্ৰশাসনেও কিন্তু জেলত যাব লাগে নিয়মমতে, কাৰণ তেখেতসকলে এৱাৰনেছ কৰা নাই, আৰু আপুনিও বন্ধ কৰাৰ কাৰণে তেনে কোনো পদক্ষেপ লোৱা নাছিল। কিন্তু বিয়াৰ পিছত জেলত দিয়াটো যেনেকৈ আপুনি কৰিছে, এইটো বিয়াৰ আগতে কৰিব লাগিছিল। এইটো মোৰ ব্যক্তিগত অনুভৱ, আৰু এই বিষয়ে মই আৰু বেছি নকওঁ। আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।